Kardam, Upper Aramalong Lake, So Toronto. Downtown 17 April 2025 Arni, Selling Demand Coordination Committee Lapen, Kirabdin Kaprega Song, Lapen Kaprega District and Kiwang Abangpen, Assam Chief Minister Pendlam Kasithamajo, Karbi Anglong Autonomous Council Hinton Difutar Along Soalo, Melisika Pado, Melaram ke Karbi Anglong Autonomous Council Angtan, Karbi Afan, Scheduled Tribe Kipi Lapen, Welfare Council of Sikidolo. Melalong Chief Minister Himanto Viswa Sarma, Prabjit Pen, Karbi Anglong Lapen Dima Hasawangtan, Karbi Afan, Scheduled Tribe Lapen, Karbi Welfare Autonomous Council PA Pusi Lamsak Kipi Labang Asal Chiklo Jonthom Jonfli Angbong Pachung Pone Pusi Karbi Anglong Angtan Kido Karbi Atumfan Pachining The আমি সম্পূৰ্ণ ফলপ্ৰসূ হোৱা বুলি ধৰি লৈছোঁ কাৰণ তেখেতসকল আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অথৰিটি আমাৰ ডক্টৰ তুলিৰাম ৰহাংগা CM তেখেতসকলে আমাক নিমন্ত্ৰণ কৰিছিলে আৰু আলোচনাৰ বিষয়বস্তু আমাৰ কি গ্ৰিভেন্সেছ আছে সুধিছিলে তাৰ ভিতৰত আপোনালোকে হয়তো জানে যে অসমৰ অট'নমাছ ডিষ্ট্ৰিক্ট কেইটা তাৰমানে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত যিসকল কাৰ্বি লোক ইমান বছৰে যুগ ধৰি বসবাস কৰি আছে তেখেতসকলক শিডিউল ট্ৰাইব ষ্টেটাছ সাংবিধানিকভাৱে দিয়া হোৱা নাই আৰু তেখেতসকলক যিটো চাৰ্টিফিকেট অসম চৰকাৰৰ পৰা দি থকা হৈছে সেইটো কেৱল শিক্ষা দীক্ষা চাকৰি বাকৰি আৰু আৰ্থিক সুবিধাৰ কাৰণে কিন্তু পলিটিকেল ৰিজাৰ্ভেশ্যন এইটো নাই গতিকে এই বিষয়টো আমাৰ গ্ৰিভেন্সেছ সদায় আছিলে এই বিষয়টোৰ ওপৰত আমাৰ যিবিলাক কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰা আছিলে তাত সদায় লিখা থাকে যে হিলছ ট্ৰাইব লিভিং ইন প্লেইনছ সেইটো এটা ক্লজ আৰু এটা ক্লজত থাকে তেওঁলোকে যি জিলাত আছে মানে সেই জিলাত কোনোবা এজনৰ মানুহৰ যদি কামৰূপ জিলাত হয় যে কামৰূপ জিলাৰ বিষয়ে তেখেতৰ ঘৰ পোষ্ট অফিচ চবখিনি দিলে জিলা কামৰূপ তেখেত সেই জিলাত জনজাতিৰ নহয় বুলি কয় সেইটোক সেই ঠাইৰ জনজাতি হিচাপে স্বীকৃত নহয় সেইকাৰণেই আমি বিভিন্ন সময়ত যি সেই জিলাত আমাৰ নিজৰ বসতি যিবিলাক জিলাত আমি ৰাজনৈতিকভাৱে যি পঞ্চায়ত ইলেকশ্যনেই হওক বা মিউনিচিপাল ইলেকশ্যনেই হওক বা অন্যান্য যে ফাইট কৰিব বিচাৰোঁ তেতিয়া সেইটো সংৰক্ষণ আমি নাপাওঁ আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছুৰেঞ্চ দিলে তেখেতসকলে আমাৰ আগৰ যিবিলাক চাৰ্টিফিকেটত যি এনমেলি আছিলে লেংগুৱেজটোত তেওঁ চাই ক'লে যে আমি কম সময়ৰ ভিতৰতে এই চাৰ্টিফিকেটটোত কোনো কণ্ডিশ্যন নাথাকাকৈ তেওঁ হিলছ ট্ৰাইব ইন প্লেইনছো নহয় কাৰণ একেই এনচেষ্টৰিয়েল অৰিজিন আমাৰ কাৰ্বি আংলঙত যিসকল কাৰ্বি বসবাস কৰে আমাৰ বাহিৰত যিসকল কাৰ্বি বসবাস কৰে সকলোখিনি একেই কাৰ্বি গতিকে তেখেতসকলৰ মাজত কোনো পাৰ্থক্য নাই গতিকে সেই দৃষ্টিকোণৰ পৰা তেখেতৰ সমমৰ্যাদা দিয়াৰ কথা কৈছে সেই চাৰ্টিফিকেটটো আমাক দিব বুলি কৈছে আৰু সেই চাৰ্টিফিকেটত যদি কোনো এনমেলিজ নাথাকে তেতিয়াহ'লে এতিয়া বৰ্তমানৰ চাৰ্টিফিকেটখনত আমি অসমৰ ভিতৰতে যিবিলাক চাকৰি বাকৰি সেইবিলাক ক্ষেত্ৰত আমাৰ ৰিজাৰ্ভেশ্যন পাওঁ কিন্তু আৰু হিলছ ট্ৰাইবৰ কোটাৰ এগেইনষ্টে কিন্তু বাকী যিবিলাক সৰ্বভাৰতীয় আছে কেতিয়াবা কোনোবা কনচিডাৰ কৰি যাব পাৰে কিন্তু আদাৰৱাইজ সৰ্বভাৰতীয় যিবিলাক অনুষ্ঠান আছে তাত ইনষ্টিটিউটত এডমিশ্যন পোৱাই হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যদি আমাৰ চাৰ্টিফিকেটটোত তেনেকুৱা কোনো কণ্ডিশ্যন নাথাকে অন্য এজন এই কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি এজনৰ যেনেকুৱা চাৰ্টিফিকেট যি লেংগুৱেজত হয় সেই একে লেংগুৱেজত হ'লে ভাৰতবৰ্ষৰ যিকোনো ঠাইত যিকোনো ইনষ্টিটিউটত আমাৰ চাকৰি বাকৰি পোৱা শিক্ষাৰ কাৰণে ৰিজাৰ্ভেশ্যন পোৱা ইত্যাদিৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নহ'ব যেতিয়া তেখেতে এছুৰেঞ্চ দিছে আপোনালোকে জানেই তেখেতে যি কয় কথা নিশ্চয় ৰাখিব বুলি আমি বিশ্বাস কৰোঁ গতিকে তাৰ পৰা তেখেতৰ কথাত আমি আশ্বস্ত হৈ ভাবি লৈছোঁ যে আমি যিটো তেখেতে চাৰ্টিফিকেট ভৱিষ্যতে দিম বুলি কৈছে সেইটো আমাৰ গ্ৰহণযোগ্যই হ'ব আৰু লগতে দ্বিতীয় এটা পইণ্ট আছিলে যে আমাৰ 2021 চনতে 4 ছেপ্টেম্বৰত এটা শান্তি চুক্তি হৈছিলে আপোনালোকে জানে কাৰ্বিসকল আৰু কাৰ্বি 6 সশস্ত্ৰ সংগ্ৰামী পৰিষদ ভাৰত চৰকাৰ চুক্তি স্বাক্ষৰিত হৈছিলে তাতে অসম চৰকাৰৰ হৈ মাননীয় বৰ্তমান মুখ্যমন্ত্ৰী তেখেতেই চহী কৰিছিলে উইটনেছ হিচাপে আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰহাং ছাৰেও উইটনেছ হিচাপে স্বাক্ষৰ কৰিছিলে ইমান অথৰিটিয়ে স্বাক্ষৰ কৰা সেই চুক্তিখনত আপোনাৰ 3.6 নং দফাটোত আছিলে যে কাৰ্বিসকলৰ অট'নমাছ কাউন্সিলৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এখন
ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ব আৰু তেওঁ কাৰ্বি ৱেলফেয়াৰ কাউন্সিল বুলি কৈছিলে আমি তেখেতক ডিমাণ্ড কৰিছিলোঁ যে কাৰ্বি অট'নমাছ ৱেলফেয়াৰ কাউন্সিল হ'ব লাগে আৰু ছাফিচিয়েণ্ট ফাণ্ড দিব লাগে নহ'লে এনি ৱেলফেয়াৰ শব্দটোৰে আমাৰ আশা আকাংক্ষা পূৰণ হ'ব বুলি আমি নাভাবোঁ ফাণ্ড এল'কেশ্যন হয়তো কম হ'ব গতিকে আমাৰ ক্ষমতা আমাৰ কম হ'ব গতিকে অট'নমাছ ৱেলফেয়াৰ কাউন্সিলৰ কথাটো যেতিয়া ক'লোঁ তেখেতে লগে লগে ক'লে যে বড়োসকলৰ যি ধৰণৰ চুক্তি আছে চুক্তিত তেখেতসকলক যি অথৰিটি যি ধৰণৰ দিয়া আছে সেইটোৰ আখৰে আখৰে যেন মানে বড়োৰ ঠাইত কাৰ্বি কৰাৰ নিচিনাকৈ তাৰমানে দিশটো আমাৰ সকলোখিনি ক্ষমতা যিসকল বড়োসকলৰ ভৈয়ামৰ বড়োসকলে পাইছে কাৰ্বিসকলৰ অট'নমাছ কাউন্সিলখন হ'লেও সেই ধৰণৰ সুবিধাই পাব সেই দিব সেই বুলি এচুৰেঞ্চ দিছে তেখেতে এইখিনি কোৱাৰ পিছত আমি আশ্বস্ত হৈছোঁ যে আমি ভাবোঁ যে এইখিনি তেখেতে ক'লে যে অনতিপলমে তেওঁ হেৰি কৰিব এইটো কাৰ্যকৰী কৰিব কিন্তু এই ক্ষেত্ৰত তেখেতে কিবা এটা সময়সীমা বা সংখ্যা হ'ব কিছু কথা কৈছে গতিকে যিহেতু এইটো তেখেতৰ দুপক্ষৰ আলোচনাহে গতিকে এতিয়া তেখেতসকলে একো নকওঁতে আমি এই ক্ষেত্ৰত মুখ খুলিবলৈ বিচৰা নাই তেখেতসকলে সেই বিষয়ত কি ক'লে আমি সম্পূৰ্ণখিনি কথা এডভাইচ কৰিব বিচৰা নাই আমাৰ 6টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচি মাৰি আলোচনা কৰিলোঁ বিশেষকৈ গোচৰ প্ৰত্যাহাৰ সংবিধানৰ সংশোধনী এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক চিডিউল ট্ৰাইব হিলছ হওক বা চিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছোঁ আৰু মই ভাবোঁ যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম তেখেতলোকে কৈছে যে সমাজ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে